Hello friends, কি খবৰ আপোনালোকৰ? ওয়েলকাম টু মাই পাল্লৱী পাৰশ্ৰী ব্লগ। আজি মই বনাব লৈছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে মটৰ আৰু কাবেলি চানা লগত অকণ পনীৰো দি দিম। এইখিনি মই গোটা পিঁয়াজ, বিলাহী, নহৰু, আদা চব পিচি ল'ম। ইয়াতে মিক্স নহৰু, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, মছলা এইখিনি মই এতিয়া পিচি ল'ম। তাৰপিছত আকৌ লগ পাই আছোঁ। মটৰখিনি মই এতিয়া বইল কৰি ল'ম। বইল হ'ব মই দুটা চিটি মৰাম। দেখিছে সকলোখিনি মই মিক্সিত দি লৈছোঁ। এতিয়া মই পিচি ল'ম। মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই গোটা জিৰা, অকণমান দালচেনি আৰু ইলাচি দি দিছোঁ তেলত। ইয়াতে মই পিঁয়াজ দি দিম। পিচি থোৱা পিঁয়াজ, নহৰু আৰু আদাৰ পেষ্ট দি ইয়াতে আছে ভাত খাইছোঁ। ইয়াতে মই এতিয়া দি দিম পিহি লোৱা বিলাহীটো পেষ্টটো। বিলাহীটো কেঁচা গোন্ধ যোৱাৰ পিছতে মই মছলা দি দিম। মই এতিয়া মছলা আপোনালোক দেখুওৱা মছলাখিনি অকণমান পানী দি মই পেষ্ট বনাই ল'লোঁ। এইখিনি মই এতিয়া অকণমান উতলিম, যেতিয়ালৈকে তেলটো নৰে মছলাৰ পৰা। এই মছলা হৈ গ'ল মোৰ। ইয়াতে এতিয়া মই বইল কৰা মটৰখিনি দিম। এইখিনি মটৰ দিখিনি বইল হৈ গ'ল। এতিয়া মই দি দিম। মই গোটেই মটৰখিনি দি দিম এতিয়া ইয়াতে। মটৰখিনি দিলোঁ। ইয়াত মই এতিয়া নিমখ দিম। এইখিনি মই এতিয়া অকণমান মছলাখিনিৰ লগত হেৰি হ'ব দিম, ঢাকন মাৰি দিম মই এতিয়া। তাৰপিছত মই যোনখিনি বইল হৈ থকা মটৰৰ পানী আছিলে ইয়াতে মই দি দিম। পানীখিনি দিলোঁ মই। সেইখিনি বককৈ উতলি ইয়াতে মই কাটি থোৱা পনীৰখিনিও দি দিম। এয়া মোৰ হৈ গ'ল পানীৰ মটৰ। লগতে কেইটামান চলেও আছে, কম আছিলে কাৰণে মটৰৰ লগতে দি দিলোঁ আৰু। দেখি খাওঁ খাওঁ লাগিছেনে? পুৰি আৰু মটৰৰ চব্জি। এয়া মই গৰম গৰম পুৰিও ভাজি আছোঁ। ইয়াৰ লগত মই এতিয়া মটৰৰ চব্জি অকণমানিকেইটাক দিম এতিয়া। এয়া মোৰ আজি ব্ৰেকফাষ্ট। পুৰি, মটৰৰ চব্জি, পনীৰ লগত কেঁচা পিঁয়াজ, জলকীয়া, মজা।